Hi guys, welcome and welcome back to my YouTube channel. আশা কৰো সকলো ভালে আছে, সুস্থ আছে। আৰু আজি মোৰ ব্লগ বনোৱাৰ ৰিজনটো হৈছে কালি যেহেতু মোৰ বাৰ্থডে মই এটা কেক বনাইছো তো আপোনালোকক দেখাইছো কেকটো কেনেকৈ বনাইছো একদম ভাল। এয়া চাওক মোৰ কেক ৰেডি হৈ গ'ল। মই নতুনকৈ বনাবলৈ শিকিছো হে ইউটিউবৰ পৰা চাই শিকিছো তো বেয়া হলে একো জাজ নকৰিব আৰু যদি ৰেচিপি লাগে আপোনালোকে মোক কমেন্ট কৰি জনাব মই কেকৰ এটা ৰেচিপি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম উইথ আইচিং তো এইটোৱে মোৰ কেক আজি বাৰ্থডে কাৰণে হাই গাইস আজি নেক্সট ডে হয় আৰু এতিয়া আহিছো মন্দিৰ তাৰ পৰা অকমান যাম উলাই নগাঁও সাইডে লগৰজনী ঘৰত যাম কোন আপোনালোকক গৈ দেখাম আৰু এই আমাৰ বাৰ্থডে বয় আৰু এজনী কহি হাই বুলি কইয়া হাই কুকুলক আপোনালোক মন্দিৰটো দেখাম কোনটো মন্দিৰ আহিছে কোনটো তো মন্দিৰ এইফালে শৰ্টকাট মাৰিলে মই আপোনালোকক দেখাবলৈ এইফালে আহিছো আৰু চাওকচোন গছ কিজোপা এইজোপা মেইন গছৰ পৰা ইজোপা হৈছে আৰু তাৰ পৰা লাষ্টত এইফালে গৈ দেখুৱাই মই দেখা পাইছো এইফালে গৈ চাওক এইফালে একদম গেট এখনৰ নিচিনা হৈ গৈছে মন্দিৰ তো ইয়াতে দুজনা ভগৱানৰ মন্দিৰ আছে ইফালে শিৱ বাবাৰ আৰু ইফালে বিষ্ণু মন্দিৰ আৰু এইটো চাওক তো এতিয়া আমি যাবলৈ ওলাইছো আৰু এই ট্ৰাই কৰি আছে আমাৰ ইফালে দেৰিও হ'ব যে আমি যাওঁ মন্দিৰৰ পৰা আহিলো এতিয়া কুহি ঘৰত থলো ছোৱালীজনী যে তাই মোৰ ভাগি নহয় তাইক এতিয়া ঘৰত থলো আৰু এতিয়া আমি মই যাম আৰু এতিয়া পুৰণি গুদাম যাম কৈ দিছো পুৰণি গুদাম যাম কিন্তু কাৰ ঘৰত যাওঁ গৈ পেলাই দেখাম এয়া আমি আহি আছো এতিয়া আমি গৈ আছো সামগুৰি ভেলুগুৰি গৈ আছো তো এতিয়া আমি বৰদোৱা ওচৰ পাইছোহি আৰু তো বলক মোৰ লগত যাওঁ সামগুৰি আৰু চাওক আহি একদম সামগুৰি পাই গ'লোহি সামগুৰিৰ পৰা সোমাই আহিছোঁ আপুনি ভেলুগুৰি বুলি কয় আৰু চাওকচোন ইমান ধুনীয়া হৈ আছে আকাশখন আৰু ৰাস্তাটো বহুত ধুনীয়া একদম গ্ৰীণ হৈ আছে তো সেয়াই পুৰা ৰাস্তাটো এনজয় কৰি আমি গৈ আছোঁ আৰু বেছি দূৰ নাই পামেগৈ এতিয়া তাতো বেছি সময় নকৰোঁ ৰাতিও অলপ কাম আছে তাৰ পৰা অলপ জলদি আহি যাম আৰু অলপ কাম আছে কামকেইটা কৰি গুচি অহা হ'ব আৰু এয়া পাই গ'লোহি সৃষ্টিহঁতৰ ঘৰ তো সেইটো কাৰণে এটা কিতাপ এখন নিবলৈ আহিছিলোঁ আৰু এনেও আহিলোঁ আৰু ফুৰিবলৈ তো সেয়াই খবৰটো কৈ দিলোঁ সৃষ্টিহঁতৰ আণ্টি আমাক বহুত টেষ্টিকৈ খানা খোৱালে তাৰ কাৰণে থেংক ইউ ছ' মাছ আৰু ইয়াতে আমি আৰু ভিডিঅ' নকৰিলোঁ কাৰণ সৃষ্টিক বহুত দিনৰ মূৰত লগ পাইছোঁ তো অকণমান তাইৰ লগত টাইম স্পেণ্ড কৰিলোঁ আৰু এতিয়া গৈ আছোঁ ঘৰ পামেই এতিয়া বেছি দূৰ নাই আৰু চাওকচোন ইমান ধুনীয়াকৈ ৰামধেনুখন ওলাইছে তো আপোনালোকক দেখাই দিলোঁ আৰু আজি বতৰটো বহুত ধুনীয়া আছিলে অলপ বৰষুণো দি আছিলে অকণমান ৰ'দো দি আছিলে তো আকাশখন আজি বহুত ধুনীয়া লাগি আছে আৰু গৈ আছোঁ এতিয়া পামেগৈ আৰু বেছি দূৰ নাই ঘৰতো ৰাতিলৈ সৰুকৈ অকণমান মোৰ বাৰ্থডে চেলিব্ৰেট কৰিছোঁ তো কি কৰিলোঁ আপোনালোকে শেষলৈকে চাই থাকিব তেতিয়াহে গম পাব আৰু ৰাতিকৈ মোৰ বৰ বিশেষ ভিডিঅ' কৰা নহ'ব যিহেতু মই অলপ বিজি থাকিম বহুত কাম আছে ৰাতিলৈ তো যিমানকণ পাৰোঁ দেখাম আৰু এতিয়া সময় হৈ গ'ল কেক কাটা আৰু এতিয়া মোৰে কেক কাটিছে আৰু কেকটো খাবলৈ বিৰাটেই টেষ্টি হৈছিলে কিন্তু বনাওঁতে অলপ প্ৰব্লেম হৈ গৈছিলে মোৰ তথাপিও খাবলৈ বহুত টেষ্টি হৈছে আৰু ইয়াৰ পিছতে মই ক্ষীৰ বনালোঁ ৰাতিলৈ সৰু সুৰাকৈ অকণমান ভাত চাতৰ আয়োজন কৰা হৈছিলে কিন্তু ভিডিঅ' কৰা নহ'ল যিহেতু মই বহুত বিজি আছিলোঁ আৰু মোক ভিডিঅ' কৰি দিয়া মানুহ নাছিলে তো আজিৰ ভিডিঅ'টো মই এনেকৈয়ে সামৰিলোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই